কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি দেখুৱাম এখন মানে বন ঔষধিৰে ভৰি থকা এখন বাগান। এইখনে হ'ল আমাৰ বাগান আৰু ভিতৰৰ ফালে চাই থাকক কেনে দেখি ভিউগিলা। এইগিলা জেগা এইগিলা একদম জেগা কাম কৰা গিলা মানুহ আছে। এইগিলা জেগা এইবিলাক ফুলৰ পুলি। এলোভেৰা গাছ আছে, এয়া নাম লেখা আছে তাতে এলোভেৰা নাম লেখা আছে। আৰু এইটো কিবা মোৰ নামেৰে যায় নয়নতৰা ফুল এয়া এইগিলা। আৰু এইটো মচুৰ দালিৰ কিবা ফুলৰ এইগিলা গোটেই ফুলৰে। আৰু এইগিলা মানমুনি, এয়াটো মানিমুনি। বন্ধুসকল চাই থাকক, এইগিলা বহুত ধৰণৰ গাছ আছে। আপোনালোকে চাই থাকক, ভিডিঅ'টো শেষলৈকে চাই থাকক, স্কিপ নকৰাকৈ এইকেইটা চাই থাকক। বহুত ধৰণৰ গাছ আছে। আৰু আমাৰ লগতে জয়ন্ত আৰু আমাৰ খুৰা এইটো ভিডিঅ' বনাবলৈ আহিছে। গাছ অলপ লিখিতটো বেছি হৈছে। এইগিলা গাছ চাওক, গাছ কিমান ধৰণৰ গাছ আছে। অকল মই ক'তে আহিছোঁ জানে। আৰু তাৰে মাজত এখন জেগা দেখাই দিওঁ। এই পিছফালে এখন শ্মশান দেখিছেনে? শ্মশান, এই এখন শ্মশান এটা, এই এখন আপোনালোকে দেখিছে নিশ্চয়, দেখাম। আগত আৰু এটা জিৰণি কোঠা আছে। আৰু আমি অলপ জিৰাই লওঁ তাতে। বহুত ভাগত ধৰিলে আহি এই জিৰণি কোঠাটো এইটো বহুত ভাগত ধৰি গ'ল। পুৰা জিৰাই আছে নেকি? আমি অলপ জিৰাই লওঁ দে। বঢ়িয়া জেগা এইখিনি, ভাল লাগিছে জেগাখিনি, ভাল লাগিছে। मजा नहीं आ रहा है। অদি ঘূৰি ঘূৰি পুৰা একদম সেই চাইড দি ওলাম। নকল চাই থাকক লাষ্টক লাগি। একদম চাৰিওফালে জংঘলেই জংঘল, কেৱল জংঘল। আহিব পাৰে একবাৰ চাব, আহিব পাৰে। বহুত ৰ'দৰ মাজতে ভিডিঅ'টো বনাব আহিছোঁ। আৰু পিছে আহিছে আমাৰ এই জয়ন্ত কলিতা আৰু যদুৰাম বৈশ্য। একেলগে আহোঁতে পুৰা একদম হাৰ্টবিট পুৰা বাঢ়ি গৈছে। আৰু এইগিলা আগতে এইগিলা পুৰা জংঘল আছিল। তাৰপিছত কাষেদি ৰাস্তা বনাই দিয়া হৈছে, মানুহ আহিব পৰাকৈ, মানে ভিউটো চাব পৰাকৈ। আৰু মই আপোনালোকক এই ওপৰৰ পৰা ভিউটো দেখাম কেনেকুৱা লাগে, আপোনালোকে চাই থাকক। এইগিলা কিবা ঔষধিৰ গছ, এইগিলা মাজে মাজে ঔষধিৰ গছ আছে, মাজে মাজে ফল মূলৰো গছ আছে। গাইজ ভিডিঅ'টো ভিউটো দেখুৱাবলৈ চেষ্টা কৰিম।
তো বন্ধুসকল চাওক আমি আহি ইমান জেগা পালোঁ বহুত মানে ভাগৰে ধৰিছে আৰু আপোনালোকক ভিউটো চাবলৈ মাছ পালোঁ ভিডিঅ'টো দেখুৱাবলৈ যত্ন কৰিম এই সীমাতে মাছ তাৰমানে এই ভিডিঅ' চাওক এই ভিউ একদম বাহ মজা লাগে কিন্তু মোৰ কেমেৰা কেপচাৰ কৰিব পৰা নাই গোটেই মানে ভিউটো একদম ভাল লাগে জেগাগিলা আহি কিনে চাব পাৰে একবাৰ বন্ধুসকল ইয়াতে বহুত ধৰণৰ ফল মূলৰ গছ আছে এতিয়া লাগিব হোৱা নাই বৰ্তমান ধৰি লওক আমৰ গছ লেটুকৰ গছ প্লামৰ গছ বহুত ধৰণৰ গছ আছে এইগিলা মানে যি গছ তাৰমানে আমাৰ ঘৰৰ কাষত নাই সেইবোৰ তাৰমানে ইয়াতে পোৱা যায় তাৰমানে যিবোৰ ইয়াতে তাৰমানে আমাৰ ঘৰৰ কাষত নাথাকে সেইবোৰ ইয়াতে পোৱা যায় তাৰমানে বহুত ধৰণৰ গছ আছে আপোনালোকক আৰু ইয়াৰ পৰাই বহুত দূৰ যাব আছে ইয়াৰ পৰাই ভিউটো অলপ দেখুৱাবলৈ চেষ্টা কৰিম এইগিলা কটা বাঁহ আৰু এইফালে ডাঙৰ ডাঙৰ শিল আছে এয়া এইগিলা আৰু এইগিলা যাবলৈ চেষ্টা কৰিম এইগিলা কি ডাঙৰ ডাঙৰ শিল একদম ইয়াৰ পৰা জঁপিয়াই দিওঁ ৰ কি ডাঙৰ একদম ডাঙৰ ডাঙৰ শিল এইগিলা আৰু এইফালে এটা ঘৰ আছে ঘৰটো দেখি দিম আপোনালোকক এই ঘৰটোত মানে ফৰেষ্টৰ মানুহবিলাক থাকে এই ঘৰ এইটো ঘৰ একবাৰ ইয়াতে অলপ বহি লওঁ অলপ চবতে অলপ বহি চাওঁ বহুত দিনৰ মূৰত আহিছোঁ আৰু ইয়াৰ পৰা অলপ যাওঁ যাই কিনে আৰু এই এইফালে অলপ চাওঁ এইফালে অলপ বাথৰুম ইয়াতে বনাইছে এতিয়া অলপ বহু ৰাস্তা এইটো গাড়ী চাইকেল যোৱা ৰাস্তা এইটো এইটোৱে বাথৰুম মানে ফৰেষ্টৰ মানুহগিলাৰ অলপ জলদি লাগিলে ইয়াতে কামটো কৰি দিব পাৰে এইগিলা চাই থাকক এইগিলা নতুনকৈ মানে ফুলৰ পুলি উঠছে এইগিলাখান ফুলৰ পুলি উঠছে আৰু এইগিলা চাওক মানে ওপৰৰ পৰা দেখাই দিছোঁ জেগাগিলা এফালে ৰাস্তা আছে মানে এইটো ৰাস্তাটো ব্লক হৈ আছে ৰাস্তাটো মানে আগত জংঘল আছে যাব নোৱাৰা হৈছে জংঘল এইগিলা জংঘল এতিয়া আমি নাযাই কিনে মানে তলৰ ফালে যাওঁ আৰু এতিয়া চাওক এটা কুঁৱা এটা আছে কিমান মানে ওপৰত কুঁৱাটো বনাইছে চাওক এতিয়া কুঁৱাটো আছে আৰু তলত মানুহগিলা আছে আমি যোনফালেদি আছিলোঁ মানে সোনফালে যাই পাম আৰু এইফালে আছে এইফালে মানে আমি সেইফালৰ পৰা যাম অধিককৈ যাই কিনে এই মানুহগিলা অলপ সুধিম কিটান স্থাপিত হৈছে কিটান মানে এইগিলা প্ৰস্তুতি কৰা হৈছে অলপ সুধিম সিহঁতে ক'ব কি ডাইৰেক্ট শ্বৰ্ট কাটিং মাৰি দিম ইমান ঘূৰি নাখোঁ আৰু সহজে যাব লাগে অধিককৈ যাব লাগে অধিককৈ ডাইৰেক্ট শ্বৰ্ট কাটিং মাৰি দিম আৰু অধিককৈ ডাইৰেক্ট শ্বৰ্ট কাটিং মাৰি দিলোঁ আমাৰ পিছে এনেকৈ খুৰা আহি আছে আৰু পিছে শ্বৰ্ট কাটিং মাৰি দিলোঁ
গণ্য বনৌষধি ও সুগন্ধি গছৰ বাগিচা 2007-08 চনত স্থাপিত হয়। ইয়াৰ মাটিৰ কালি 5 হেক্টৰ। জু ডিভিজন গণ্য ডিভিজন এইটো কাটি দিব দেই। ডিভিজন গুৱাহাটী SF গুৱাহাটী বৈশিষ্ট্য 29 এইখিনি কৈ দিব লাগিব ডিভিজনটো। আৰু কি আছে আৰু নাই।